হ্যালো স্টুডেন্ট, অবস্থা চিহ্ন ব্যৱহাৰ কৰি কিনে এইটোৰ ৰাসায়নিক সমীকৰণটো সন্তুলিত কৰিব গৈছে। এইটো একিউ মানে হ'ল তোমাৰ জলীয়, আৰু ইয়াতে একিউ এইটো জলীয়, আৰু ইয়াতে এইটো বেৰিয়াম ছালফাইড এইটো চলিড কঠিন আকাৰত, আৰু ইয়াতো একিউ জলীয় আকাৰত আছে। বেৰিয়াম ইয়াতে বেৰিয়াম এটা, ইয়াতে বেৰিয়াম এটা, ইয়াতে ছ'ডিয়াম দুটা হৈ আছে, ইয়াতে ছ'ডিয়াম এটা আছিলে, তাৰপিছত ইয়াতে ছালফাৰ এটা, ছালফাৰ ইয়াতে এটা আছিলে, অক্সিজেন ঠিকে আছিলে, খালি ছ'ডিয়ামটো ইয়াতে 2 হৈ আছে, আৰু ইয়াতে ক্লৰিনৰ 2 আছে। ইয়াতে ছ'ডিয়াম আৰু ক্লৰিনৰ সন্মুখত 2 দি কিনে আমি সন্তুলিত কৰিব পাৰোঁ, দুয়োফালে সন্তুলিত। তাৰপিছত 2 নম্বৰটো তোমালোকে ভালকৈ চাবা। এইটো কেতিয়াবা এনেকুৱা হয় যে সমীকৰণটো দি দিল, তোমালোকে সন্তুলিত কৰিবলৈ ধৰিলে কিন্তু নেদেখিলে, আগতে দেখিব লাগে যে সন্তুলিত কৰাই আছে নেকি। 2 নম্বৰটো সন্তুলিত কৰাই আছে। তাৰপিছত টপিকটো হ'ল পেজ নম্বৰ 6 ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ইয়াতে সংযোজন বিক্ৰিয়াৰ বিষয়ে কৈছে। এটা বিকাৰত অলপমান কেলছিয়াম অক্সাইড মানে পৰাচুন লৈ কিনে ইয়াত লাহে লাহে পানী যোগ কৰিলে কি দেখা যাব যে কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শক্তিশালী চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হৈছে। প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হোৱাৰ কাৰণে আমাৰ বিকাৰটো কি হয়, গৰম হয়। ইয়াতে আমাৰ জানিবলগীয়া কি আছে যে ৰাসায়নিক বিক্ৰিয়া সংযোজন বিক্ৰিয়া বুলিলে কি বুজায়। ইয়াতে দিয়াই আছে, তোমালোকে এইটো আণ্ডাৰলাইন কৰি ল'ব পাৰে, মুখস্থ কৰিব পাৰা, আৰু সমীকৰণৰ বাবে এইটো দিব পাৰা। ইয়াতে মই বুজাই দিছোঁ যে এটা বিক্ৰিয়াত য'ত 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে সংযোজন বিক্ৰিয়া বোলে। যেনেকৈ কেলছিয়াম অক্সাইড এইটো পৰাচুন, আৰু ইয়াতে পানীৰ লগত মিহলি কৰি কিনে পানী আমি ইয়াৰ মাজত ঢালি দিয়াৰ পিছত কি উৎপন্ন হৈছে, এথিলেট চূণ। এইটো কেইটা পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। ইয়াতে কেইটা আছে, 2টা পদাৰ্থ। ইয়াতে কেলছিয়াম অক্সাইড পৰাচুন এটা আৰু পানী, 2টা বস্তু মিহলি হৈ কিনে কি পাইছোঁ, এটা হৈছে, মানে সংযোজন, মানে মিলিত কৰিছে। তেনেহ'লে এই বিক্ৰিয়াটো কি হ'ব, সংযোজন বিক্ৰিয়া হ'ব। আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে কমেণ্টত জনাবা, যদি লং ভিডিঅ' লাগে মোক জনাবা। থেংক ইউ।